এ নকবি স্কুল বন্ধ হৈ আমাৰ লগত পাখন্তি এই দেখি নোপাই হলো আছে নে নাই এই মনৰ বজাৰতে আহি নিজান অকলে অকলে বহি আছো সেইবিলাক কথা এবাৰ দে মই কালি ডাঙৰ কাম এটা কৰিলোঁ নহয়। কি কাম নো মই কালি 5টা মানুহ মাৰিলোঁ নহয়। সেই বগলাটো দি থকা নহয় সপোনতহে অ সপোন চিনেমা এখন কৈ বলত গুচি গ'ল নহয়। তই সলমান খানৰ পালি নাই পালো দুপৰীয়া সাঁজটো মই লগতে খাইছোঁ। সঁচা নেকি পিছে চিনেমাখন মই চোৱাই নাই নহয় গৰু নিবলৈ আহোঁতেই মা ভাগৰ মোবাইলটো মনে মনে লৈ আহিবি লগতে চিনেমাও চাম লগতে তাইৰ লগত কথাও পাতিম। তই মোক আচল বন্ধু আমুকাই তোৰ আচল বন্ধু তোৰ সমস্যাবিলাক মই চুটকিত সমাধান কৰি দিব পাৰোঁ। মানে মালিপেহী দোকানত সন্ধিয়া সন্ধিয়া 10-5 টকা খুৱাই থাকিবি মোক। খুৱাম দে বৈ এতিয়া যাওঁ বৈ ঘাটিয়া চাইকেল চেণ্ডালে পাতিব আয়া খুলিব নোৱাৰিছো বা দে ভাই দেখিবি মই কেনেকে খুলি দিছো চেণ্ডাল উঠা জলদি উঠা ঘৰত যাব হ'ল তুই এখন কেনেকৈ চাই থলো এৰা দে